এতিয়া আমি বাকি থকা উদাহৰণকেইটা পঢ়ি চাম। প্ৰথমটো শব্দ দিয়া হৈছে সঞ্জীৱনী। সঞ্জীৱনী শব্দটোত নিয়জয় আঞ্জ এইটো যুক্তাক্ষৰ লগ লাগিছে। দন্তীয় স নিয়জয় আঞ্জ দীৰ্ঘইকাৰ, ৱাব্ব দন্তীয় নত দীৰ্ঘইকাৰে নি, সঞ্জীৱনী। অভিজ্ঞতা অ ভত হস্যইকাৰে ভি, জ্ঞ দন্তীয় তত আকাৰে তা, অভিজ্ঞতা। ইয়াৰ পিছৰ শব্দটো হৈছে কণ্ঠহাৰ। কণ্ঠহাৰ শব্দটোত নয়থয়ান্থ এই যুক্তাক্ষৰটো লগ লাগিছে। ক মূৰ্ধন্য নয়থয়ান্থ হত আকাৰে হা, ৰ কণ্ঠহাৰ। ইয়াৰ পিছৰ শব্দটো হৈছে অক্টোবৰ। ইয়াত কয়তয়াক্ত এইটো যুক্তাক্ষৰ লগ লাগিছে। অ কয়তয়াক্তত উকাৰ, ব ৰ অক্টোবৰ। পুষ্টিকৰ ইয়াত হয়তয়াস্ত এই যুক্তাক্ষৰটো লগ লাগিছে। পথ হস্যইকাৰে পু, হয়তয়াস্তত হস্যইকাৰে ষ্টি, ক ৰ পুষ্টিকৰ। উপকণ্ঠ ইয়াত কণ্ঠহাৰৰ দৰেই নয়থয়ান্থ এই যুক্তাক্ষৰটো লগ লাগিছে। হৰ্ষ উ, প ক নয়থয়ান্থ উপকণ্ঠ। ইয়াৰ পিছৰ শব্দটো হৈছে যুধিষ্ঠিৰ। যুধিষ্ঠিৰ শব্দটোত হয়থয়াস্থ এই যুক্তাক্ষৰটো লগ লাগিছে। অন্ত্যাস্থ যত হস্যইকাৰে যু, দন্তীয় ধত হস্যইকাৰে ধি, হয়থয়াস্থত হস্যইকাৰ ৰ, যুধিষ্ঠিৰ। একেবাৰে শেষৰ শব্দটো হৈছে যীশুখ্ৰীষ্ট। যীশুখ্ৰীষ্ট শব্দটোতো পুষ্টিকৰৰ দৰে হয়তয়াস্থ এই যুক্তাক্ষৰটো লগ লাগিছে। অন্ত্যাস্থ য দীৰ্ঘইকাৰে যি, তালব্য শয়ু সু, ক্ষৰক্ষ তা দীৰ্ঘইকাৰে খ্ৰী, হয়তস্থ যীশুখ্ৰীষ্ট। এতিয়া ছাত্ৰ ছাত্ৰীসকল আহাচোন আমি এই শব্দকেইটা আকৌ এবাৰ ভালদৰে পঢ়ি চাওঁ। সঞ্জীৱনী, অভিজ্ঞতা, কণ্ঠহাৰ, অক্টোবৰ, পুষ্টিকৰ, উপকণ্ঠ, যুধিষ্ঠিৰ, যীশুখ্ৰীষ্ট। তোমালোকে এনেদৰেই এই শব্দকেইটা শুদ্ধকৈ আৰু স্পষ্টকৈ পঢ়িবলৈ যত্ন কৰিবা।